হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে। মোৰ বৰ্তমান ভালেই বাৰু। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মানে আমাৰ নতুন ইউটিউবাৰ, যিহেতু আমি নতুনকৈ ইউটিউববোৰ খুলিছোঁ আৰু কিছুমান মানে আমি নাজানো কি কৰিলে কি কৰা যায়, মানে কিছুমান এনেকৈ আনছাবস্ক্ৰাইব বা ছাবস্ক্ৰাইব কৰিব নোৱাৰা হৈ যাওঁ। মানে চবৰে এটা লিমিট থাকে। কি হয়, আমি মানে নতুন ইউটিউবাৰবোৰে নাজানো যে ময়ো জনা নাছিলোঁ প্ৰথমতে, কিন্তু পুৰণাবোৰতো জানে, নতুনবোৰ নাজানে আচলতে। সেইকাৰণে এইটো মই আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। চবেই জনাটো উচিত। কেতিয়াবা কি হয়, চব বস্তুৰ এটা লিমিট থাকে। আমি যেতিয়া কাৰোবাক মানে ছাবস্ক্ৰাইব কৰি দিবলৈ কমেণ্ট এটা কৰোঁ বা মেছেজ এটা কৰোঁ, মোক ছাবস্ক্ৰাইব কৰি দিবা বা কিবা এটা মেছেজ কৰোঁ, তেনেকৈ মানে লিমিট এটা থাকে। আমি যিহেতু নতুন ছাবস্ক্ৰাইব মানে ইউটিউবাৰবোৰ কি হয়, এনেকৈ বহুতক মানে ছাবস্ক্ৰাইব কৰি দিয়া হয় বা মোকো ছাবস্ক্ৰাইব কৰি দিবা, তোমাক ছাবস্ক্ৰাইব কৰিলোঁ, তেনেকৈ আমি বহুতকে ছাবস্ক্ৰাইব কৰি দিয়া হয়। মানে তেনেকৈ 800 900 মানে 1000 তেনেকৈ হৈ যায়গৈ ছাবস্ক্ৰাইব কৰি, মানে বহুত হৈ যায়গৈ। আমি তেতিয়া মানে এটা লিমিটত মানে এইটো আমি কাকো ছাবস্ক্ৰাইব কৰি দিব নোৱাৰোঁ। মানে ছাবস্ক্ৰাইব বাটনটো মানে অফ হৈ যায় মানে অট'মেটিকলি। এইটো চিন্তা কৰিব নালাগে। আপোনালোকে কি কৰিব লাগে, প্ৰথম 3টা উপায় আছে। প্ৰথমতে আপোনালোকে মোবাইলটো যদি আপোনালোকৰ মানে বহুত টাইমৰ পৰা অফ কৰা নাই, মানে তেতিয়া ছুইচটো অফ কৰি মেলি আকৌ এবাৰ অন কৰি চাব। তেতিয়া ছুইচটো অফ কৰি মেলি অকণমান টাইমৰ কাৰণে থৈ দিব, তাৰপিছত অন কৰিব। এইটো এটা ফাৰ্ষ্ট উপায়। আৰু ছেকেণ্ড উপায়টো কি হৈছে, আমাৰ কিছুমান এই ভিডিঅ'ত মানে এজ ৰেষ্ট্ৰিকশ্যন লাগি থাকে। তাত আমি কি কৰোঁ, কেতিয়াবা মানে এইটো দিবলৈ পাহৰি যাওঁ। মানে ইটছ মেড ফৰ কিড আৰু ইটছ নট মেড ফৰ কিড দুটা থাকে। এই দুটাৰ ভিতৰত আমি যদি কিছুমানত মানে ইটছ মেড ফৰ কিডটোত মানে ক্লিক কৰি থৈ দিওঁ, তেতিয়া মানে আমাৰ এই ছাবস্ক্ৰাইব বা আনছাবস্ক্ৰাইব বাটনটো অফ হৈ থাকে। এইটো আপোনালোকে ইটছ নট মেড ফৰ কিডটো টিপি দিব। তেতিয়া এইটো ছেকেণ্ড উপায়। তেতিয়া মানে আপোনালোকৰ ছাবস্ক্ৰাইব বা আনছাবস্ক্ৰাইব কৰিব পৰা যাব। আৰু থাৰ্ড উপায় হৈছে, আমি যেতিয়া বহুত মানুহক মানে ছাবস্ক্ৰাইব কৰি থৈ দিওঁ, 800 900 1000 তেনেকৈ ছাবস্ক্ৰাইব কৰি থৈ দিওঁ। আৰু ডাঙৰ ইউটিউবাৰ যাৰ নেকি লাখৰ ওপৰত মানে ছাবস্ক্ৰাইব থাকে, তেওঁলোককো ছাবস্ক্ৰাইব কৰি থৈ দিওঁ। তেতিয়া আপোনালোকে কি কৰিব, থাৰ্ড উপায়টো, তেতিয়া মানে এই যাৰ মানে লাখৰ ওপৰত মানে ছাবস্ক্ৰাইবাৰ আছে, তেওঁলোকক আপোনালোকে 2-3টামান এনেকৈ আনছাবস্ক্ৰাইব কৰি চাব। তাৰ পাছতে আপোনালোকৰ অট'মেটিকলি ছাবস্ক্ৰাইব বাটনটো মানে অন হৈ যাব। এই মানে নতুন যোনবোৰ ইউটিউবাৰ মানে যাৰ নেকি কম আছে, তেওঁলোকক আনছাবস্ক্ৰাইব কৰিব কোৱা নাই। যাৰ মানে লাখৰ ওপৰত আছে, তেওঁলোকৰ এটা কমি গ'লে একো হেৰি নাই, কিন্তু তেওঁলোকক মানে তেনেকৈ 2-3টামান আনছাবস্ক্ৰাইব কৰি চাব। তেতিয়া মানে এই ছাবস্ক্ৰাইব বটনটো অন হৈ যাব। এইটো উপায় কৰি চাব। তেতিয়া মানে ছাবস্ক্ৰাইব বা আনছাবস্ক্ৰাইব এইটো কৰিব পৰা যাব। 3টা উপায়, আপোনালোকে এই 3টা উপায় কৰি চাব। আকৌ এবাৰ কৈ দিছোঁ। ফাৰ্ষ্ট উপায় হৈছে আপোনালোকে মোবাইলটো ছুইচটো অফ কৰি মেলি অকণমান টাইম থৈ দিব, তাৰপিছত অন কৰিব। ছেকেণ্ড উপায় হৈছে, আমি ভিডিঅ' কিছুমান আপলোড কৰোঁতে মানে এজ ৰেষ্ট্ৰিকশ্যন দিবলৈ পাহৰি যাওঁ। মানে এই কিছুমান মানে ইটছ মেড ফৰ কিডটো আমি ক্লিক কৰি দিওঁ। এই ইটছ মেড ফৰ কিডটো আপোনালোকে আঁতৰাই ইটছ নট মেড ফৰ কিড এইটো ক্লিক কৰি দিব। থাৰ্ড উপায় হৈছে, আপোনালোকে বহুতক যদি ছাবস্ক্ৰাইব কৰি থৈ দিয়ে, তেতিয়া দুই এজনক মানে আপোনালোকে কি কৰিব, আনছাবস্ক্ৰাইব কৰি দিব। তেতিয়া মানে অট'মেটিকলি ছাবস্ক্ৰাইব বাটনটো অন হৈ যাব। লগতে মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আকৌ এবাৰ লগ পাম আপোনালোকক মোৰ নেক্সট এটি ভিডিঅ'ত। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে শ্বেয়াৰটো কৰি দিব। আৰু যোনে মোৰ ভিডিঅ'টোত মানে নতুনকৈ চাই আছে, তেওঁলোকে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু আজিলৈ ইমানেই। আৰু লগ পাম, আপোনালোকক লগ পাম মই নেক্সট এটি ভিডিঅ'ত। এতিয়াৰ কাৰণে বাই বাই।